হৈছে আপোনালোকক স্বাগতম জনাইছোঁ তো আজি ব্লগটো আপোনালোকক যে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ আমাৰ স্কুলত যে ৰূপালী জয়ন্তী 25 বছৰৰ মূৰত পতা হৈছে তো 6, 7, 8 তাৰিখে যে কিবা ৰূপালী জয়ন্তী হ'ব পতা হ'ব তো আজি 6 তাৰিখ তো আজি আমাৰ প্ৰথম দিন হয় তো আমাক এতিয়া আমি যাব লাগিব তো দায়িত্ব আমাক দিছে দায়িত্ব পালন কৰি আপোনালোকক ভিডিঅ' দেখাই থাকিম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰি দিব তো এতিয়া আমি যাব লৈছোঁ চাইকেল লৈ যাম কাৰণ ওচৰ আমাৰ একদম আহি আছোঁ ফাইনেলি চাওক আমাৰ লগৰ ল'ৰা এয়া চাওক এতিয়াতো আমি স্কুল পামগৈ তো আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাব দেই ফাইনেলি পাই গ'লোহি এতিয়া এয়া চাওক আমাৰ ৰূপালী জয়ন্তী গেটখন এয়া চাওক আজি নিউজ লাইভ আহিছে তো আমি ইয়াত নাথাকোঁ এতিয়া যাম পাৰ্কিঙৰ কাৰণে পাৰ্কিং দিছে চাব না বে এইটো মোৰ এডাল জহৰা দৌ মই পাৰোঁ আকৌ গোটেইকেইটা আমি পুৰা আজি ধামাকা নাখাওঁ ধামাকা পাৰ্টি মজা পাৰ্টি বেঞ্চ দিছে এইকেইটাই নাই জলদি নে ভালকৈ নিবি দেই গাড়ী আহিছে ভালকৈ গাহৰি খাই মজা লাগে দেই গাহৰি মাংস এই চাওক আমাৰ সন্ধ্যামান আহি আছে বেছি নাই এই চাওক ধুনীয়া নাযাহে আৰু এইখন আমাৰ মেডিকেলখন এজন আছোঁ এতিয়া 1, 2, 3, 4, 5টা এতিয়া সেই কি বুলি কয় পাৰ্কিং কৰি আছোঁ একজন 20 টকা ইয়াত কোনো গাড়ী চাড়ী একো নাই তো বাইকো নাই সাধাৰণ চাইকেল এখনো নাই সেইকাৰণে আমি আকৌ মঞ্চলৈ গৈ আছোঁ তো মঞ্চটো আপোনালোকক দেখাম বুলি আহিছোঁ তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ তাতে চব মানুহে গাড়ী ৰখাই দিছে নিনিয়ে পাৰ্কিঙলৈ এনেকৈ পিটিব লাগে অলপ আমি পাই আছোঁ চাওক এই দূৰত আছে এই চাওক আমাৰ স্কুলত 25খন পতাকা সেইখন চাওক সেইখিনি এই ওচৰৰ পৰা দেখাম এই আছে আমাৰ বিল্ডিং স্কুলৰ বনাই আছে ইয়াত ধুনীয়াকৈ আমি মেইন ৰোডত আহি আছোঁ এই চাওক মানুহ নাই মানুহে নাই একেবাৰে কম চকীখিনি অলপ সন্ধিয়া সময় পাছৰ পৰা চাব কিমান মানুহ অকণমান নাচাব হ'ব মানুহ এই চাওক চকী চাওক চকী এখন চব খালী মই কৈছোঁ চব খালী ষ্টেজ চাওক কেনেকৈ জুই এই ষ্টেজটো ওপৰৰ পৰা দেখাই দিম ওপৰৰ পৰা মই পাৰ্মিশ্যন মোৰ আছে বৈ লগৰখন এই বাহিৰত আছে তো আপোনালোকক এয়া চাওক ই আমাৰ নামটো কিছিলে লক্ষ্যজিৎ ন মোৰ একদম ফেভাৰেট ড'জ তো আপোনালোকক সেইখন দেখাম বুলি আহিছোঁ মানে মঞ্চটো দেখাম বুলি আহিছোঁ তো চাই লওক দেই মঞ্চ চাওক এই ডিজে বক্স চাওক নাই ৰে এয়া চাওক ডিজে বক্স চাওক দুফালে পিছফালে দেখা দিয়ে মানুহ এই লাইটিং ব্যৱস্থা চাওক আৰু ইয়াত লিখিছে দেই চাওক লিখি চাই লওক আৰু এইবিলাক চাওক চকী বেছি মানুহ নাই ইমান আৰু মই এবাৰ জবকে জুম কৰি দেখাইছোঁ ৰ'ব এইটো হ'ল আমাৰ এখন এইটো কি ৰুম বুলি কয় প্ৰধান এই হয় জানো তাৰপিছত এই আমাৰ আচাৰ্য কিবা ডাইৰেকশ্যন দি আছে আৰু এই চাওক এই গোটেই ল'ৰা ছোৱালী এইফালে চাওক আপোনালোকক দেখাই দি আছোঁ আছে গান প্ৰথম গেটতে গোটেই ছাত্ৰ ছাত্ৰীসকল বহি আছে আমাৰ এইটো ক্লাছ 8ৰ আচাৰ্য এজনৰ সদায় গোটেই আমাৰ ছাত্ৰ ছাত্ৰী মানুহ চাওক ইমান মানুহ নাই আজি কাৰণ বৰষুণ দিছে ন বৰষুণ আমি ইয়াত বহিবলগীয়া হৈ গ'লে চাওক আমি গোটেই ইয়াত বহিবলগীয়া হৈছে গোটেই ষ্টেজটো চাওক এয়া ধামাকা বৰষুণো লগত আছে আৰু চাওক ধামাকা পুৰা ধামাকা এয়া চাওক ধামাকা পুৰা ষ্টেজটো চাওক না ভাই এয়া চাওক আমাৰ ষ্টেজটো মানুহ ইমান নাই কাৰণ বৰষুণ আজি 5 দিনৰ কাইলৈ মাজৰ দিন কাইলৈ
হাই স্কুলখন তো আমার স্কুলের ঘুমটি মাইকিং চাপ হৈছে যে পাইছ আমার ধুনীয়া সফাই ডাঙৰ আছিলে আমি আগতে খেলিছিলোঁ তো আজিকালি নাই এনেই উঠি দেখাই দিছোঁ আৰু দে আগত থাকি বহুত দেখিলোঁ ন তো আপোনালোকে আৰু এটা দেখাইছিল এইটো খেলি নেদেখা মানে মই অলপ বাগি দিব সেইকাৰণে এইটো নেখাওঁ স্কুলৰ আগতে পঢ়া স্কুলৰ ফুলনি বাৰী চাওক আমাৰ সৰু স্কুল আৰু এইটো ফিল্টাৰ এটা আছে ইয়াত আমি সৰুতে পানী খাইছিলোঁ আৰু এয়া এই চাওক আজি কিবা ৰূপালী জয়ন্তী আছে ন সেইটো কাৰণে এইবিলাক খোৱা বাচন বৰ্তন আনি থাকে আৰু সেই চাওক এজনী খাই আছে চাওক চাওক এই কিবা হেৰি হৈছে ৰূপালী জয়ন্তীৰ কাৰণে সৰু ল'ৰা ছোৱালীখিনিক কিবা শিকাই আছে চাওক আমাৰ ধৰ্মৰাজ্য শিকাই আছে কৈছে এইটো নতুন এইটো কি বনাইছিলে কিন্তু জানো মই বনাইছে এতিয়া ইতিমধ্যে নাজানো নহয় কি এই সেই নাৰ্ছিং ৰুম এই নহয় কি বুলি কয় নাৰ্চাৰী নেকি সৰু ল'ৰা ছোৱালী পঢ়া এই চাওক আৰু এইখন আমাৰ সৰু স্কুলখন চাইনবৰ্ড চাইন বৰ্ড এয়া চাওক আৰু এখন গেট চাইন বৰ্ড কোৱা ফিল্ড এখন চাওক কি ধুনীয়া নাজাৰা সেইখন আৰু ঢকুৱাখানা মেডিকেল মই জুম কৰি দেখাইছোঁ একদম ফাল্টু উঠিছে আহিবি নে স্কুললৈ আজি বহুত ভাল লাগিছে 25 বছৰ মই এতিয়া ৰূপালী জয়ন্তী পাতিছা কি ক'ম আৰু ইমানেই ভাল লাগিছে ৰাতি কাৰণে আজি ফাংচন হ'ব আকৌ কাইলৈ হ'ব অকেশ্যন হ'ব সেইকাৰণে বহুত ভাল লাগিছে আৰু এইকেইটা চাওক এইকেইটা সেই ইণ্টাৰভিউ দিব আজি ভাল লাগিছে 25 মই এইফালে শ্ৰেণীকোঠা উদ্বোধন হৈছে 2022 আৰু 2023 শিক্ষাবৰ্ষ এই চাওক এইটো ৰুমত মই আহি নাপালোহি মানে এই চাওক ৰুমটো এবাৰ দেখাইছোঁ এইটো ৰুম তো আৰু আমি আমাৰ নিজৰ ৰুমটো দেখাই আছোঁ আমি এতিয়া কোন ক্লাছলৈ পাম এয়া যাব লাগিব নাখত কৰি দি ব'ল দে আৰু উপায় নাই যাওঁতে মানে আহোঁতে বহুত ভাল লাগে যাওঁতে ৰকম উঠি যায় আমাৰ নিজৰ ৰুম অষ্টম শ্ৰেণী জগদীশ শিক্ষক আমাৰ ক্লাছ এতিয়া আমি নতুনকৈ পাইছিলোঁ ক্লাছ এই ক্লাছ এয়া চাওক ইমান মানুহ হৈছে এয়া চাওক আমি পূৰা ওপৰত উঠি আছোঁ ন এই মজা আৰু আপোনালোকক মই ইয়াৰ ওপৰৰ পৰা ভিডিঅ'টো দেখাইছোঁ দেই এবাৰ ওপৰৰ পৰা দিছোঁ এয়া চাওক এয়া চাওক দেখালোঁ